বিষয় গণিত লেচন 3 কালি আৰু পৰিসীমা পঞ্চম শ্ৰেণীৰ প্ৰশ্ন নং 8 পৰা 15 লৈকে ইয়াৰ উত্তৰসমূহ দিয়া হ'ল। ইয়াত দি দিছোঁ 8 নম্বৰ প্ৰশ্ন আৰু 9 নম্বৰ প্ৰশ্ন। ইয়াৰ উত্তৰসমূহ আমি লিখি দিছোঁ, আপোনালোকে বুজি ল'ব। ইয়াত দি দিছোঁ আমি 10 নং প্ৰশ্ন আৰু 11 নং প্ৰশ্ন। উত্তৰসমূহ আপোনালোকে বুজি ল'ব। থেংক ইউ। আৰু ইয়াত দি দিছোঁ 12 নং প্ৰশ্নৰ উত্তৰসমূহ। ইয়াত আপোনালোকে 12 নম্বৰৰ ABCD আছে, আপোনালোকে বুজি ল'ব। আৰু কিবা বুজি নাপালে মোক কমেণ্টত জনাব। মই আকৌ ভালকৈ ভিডিঅ' বনাই কিনে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু ইয়াত 13 নং আৰু 14 নং প্ৰশ্নখিনিৰ উত্তৰ আমি দি দিছোঁ। এইখিনি আপোনালোকে বুজি ল'ব আৰু বুজি নাপালে কমেণ্টত জনাব। একেবাৰে সহজ পদ্ধতিত। আৰু ইয়াত 15 নং প্ৰশ্নখিনি দিয়া আছে। 15 নং প্ৰশ্নত AB আৰু নেক্সট কুৱেশ্যন CD আৰু E আৰু F এইখিনি দিয়া হৈছে। এইখিনি আপোনালোকে ভালদৰে বুজি ল'ব আৰু কিবা ভুল হ'লে মোক কমেণ্টত জনাব।